জুলিলা জি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে আমি খেলো হোলী বসন্ত এতিয়া আমি গোসাই আমাৰ যিটো গোসাইটো লৈ ফুৰাবলৈ যাব শুৱেৰী বুলি কয় শুৱেৰী হ'ব মানিকপুৰৰ য'ত বজাৰ হয় লক্ষী পূজা য'ত হয় তাত হ'ব তো বলক কেনেকৈনো গোসাই ফুৰাবলৈ এতিয়া আপোনালোকক দেখুৱাম ভিডিঅ'টো ফালে আগবাঢ়ো আমি খেলো হোলী বসন্ত বেলাতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে তাতে মধু চুমি উৰি ফুৰে উৰে ওলাহতে যি কি নহওক ফাইনেলি য'ত মানে শুৱেৰী হয় আমাৰ গোসাইটো লৈ আহে ফুৰাবলৈ তাত আহি পালোঁ ইয়াত কি হয় দৃশ্য দেখুৱাম আৰু ইয়াত বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জুলিলা জি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম ব্ৰজেৰ সৱাৰ সংগে নাচে অবিৰাম তাতে খুটি ফুলে ওলাহতে নাচে তালে তালে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জুলিলা জি পলাশৰ ডালতে ফাগুণ বালাগিল নিকুঞ্জ বনতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জুলিলা জি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জুলিলা জি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে আমি খেলো হোলী বসন্ত বেলাতে আমি খেলো হোলী বসন্ত বেলাতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে গোসাই ফুৰোৱা কাৰ্যসূচী অকল যিহেতু সন্ধিয়া হ'ল আমাৰ তাৰ গোসাই ঘৰতো বিভিন্ন কাৰ্যসূচী আছে ইয়াৰ পৰা গৈ তাত আমি যাম আৰু এটা দৃশ্য এটা ভাল লগা দৃশ্য যে গোসাই য'ত ৰাখিছে তাৰে তলৰ মাটিখিনিৰ বাবে সকলোৱে এক মানে কি সকলোৱে মাটিখিনি নিয়াৰ বাবে সকলোৱে চেষ্টা কৰে লোকবিশ্বাস আছে সেই মাটিখিনি নিলে কিবা এটা ৰোগত নিৰাময় হয় মই নাজানো সিমান দূৰ কেনেকৈ মানে কি আপোনালোক দেখুৱাম সেই দৃশ্যটো যে গোসাই ৰখা মাটিখিনিত
গোঁসাই যিখিনি ৰাখে সেইখিনি মাটি কেনেকৈ মানুহবোৰে নিবলৈ চেষ্টা কৰে মই সেই দৃশ্যটো আপোনালোকক দেখুৱাম চব ভিডিঅ'টো চাই থাকিব আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো চাই থাকিব আৰু যে গোঁসাই ঘৰত যাম ইয়াৰ পৰা সেই দৃশ্যটো আপোনালোকে চাই থাকিব তাৰ যি নিয়ম আছে যে খুনুচাক বিয়া পাতি লৈ যায় আৰু খুনুচাক বিয়া পাতি লোৱাৰ পাছত লক্ষীয়ে কি বুলি কয় লক্ষীয়ে বাধা দিয়াৰ কাৰণে বাঁহ বান্ধি থয় সেই বাঁহবোৰ কেনেকৈ ফাটায় আমাৰ মানে কি যিমানখিনি পৰা মই নিয়মখিনি বান্ধি ৰাখিব চেষ্টা কৰিছোঁ আপোনালোকক আমাৰ গাঁৱত দেউলৰ যি বৰবিলা ৰাজহুৱা নামঘৰত যিখিনি দেউল উৎসৱৰ নিয়ম হয় আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোক অনুগ্ৰহ স্কিপ নকৰি ভিডিঅ'টো চাওক আৰু মোৰ উদ্দেশ্য এইটোৱে যে আমাৰ গাঁৱৰ যিটো দৌল নিয়ম সেইবিলাক আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ মাত্ৰ মই কোকিলে কুহুৰি উঠে বনে উপবনে তৰুবৰে ডালে পাতে নৱৰহন হানে তাতে মধু চুমি উৰি ফুৰে উৰে উলাহতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম ব্ৰজেৰ সৱাৰ সংগে নাচে অবিৰাম তাতে খুটি ফুলে উলাহতে নাচে তালে তালে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে আমি খেলো হোলী বসন্ত বেলাতে আমি খেলো হোলী বসন্ত বেলাতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে কোকিলে কুহুৰি উঠে বনে উপবনে তৰুবৰে ডালে পাতে নৱৰহন হানে তাতে মধু চুমি উৰি ফুৰে উৰে উলাহতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে বিপিন বিহাৰী হৰি নৱ ঘন
নিকুঞ্জ যি কি বনতে নহওক আমি আহিলোঁ গোসাঁইলৈ এতিয়া নাম প্ৰসংগ হ'ব আৰু নাম প্ৰসংগৰ পাছতে আমাৰ দৌল উৎসৱৰ সামৰণি পৰিব এইবাৰটো নহ'লে অহাবাৰ আপোনালোকে পুনৰ আহিব অহাৰ 5 দিনীয়া হ'ব লাগে ডেকা দৌল আপোনালোকে আহিব যি কি নহওক ধন্যবাদ